নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰি নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আৰু এই ভিডিঅ'টো মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ। যিসকল বন্ধু বান্ধৱীয়ে অগ্নিনাভ শিৱ মন্দিৰ যাম বুলি ভাবি আছে, আগতীয়াকৈ হোমষ্টে বুক কৰিব, তেতিয়া আপোনালোকৰ সুবিধা বহুতখিনি হ'ব। কাৰণ তেওঁলোকে নিব আহিব, ষ্টেচনত হওক বাছত হওক আপোনালোকক নিব আহিব। আৰু ঠিক তেনেকৈ আমাকো নিব আহিছিলে। ৰাতিপুৱা আমি 5টা বজাত পাই গৈছিলোঁ আৰু চিধা আহি আমি ৰুম আহি গ'লোঁ। আৰু ৰুমটো ইমানেই চাফা, ভাল লাগিছে। বহুতখিনি ফাৰ্ষ্ট ফ্ল'ৰ হয় আৰু ইয়াতে 20 জন আহে, 30 জন আহে, সকলো যিমানখিনি মানুহে ইয়াতে থাকিব পাৰিব। এইটো পাৰ্টত এনেকৈ আছে, আহল বহল বহুত 3টা 4টা একেলগে ফেমিলি আহিলে ইয়াতে থাকিব পাৰিব। আৰু এইফালে আছে ৰাইট ছাইডত আছে 3টা পাৰ্টৰ বেলেগ বেলেগকৈ ৰুম আছে। আৰু ৰুমত গোটেইখিনি সুবিধা আছে। আৰু বাইদেউ কৈছে ফ্ৰেছ হৈ লোৱা, চাহ পানীখিনি খাই লোৱা। মৰ্ণিং টিটো আৰু ইভিনিং টিটো বাইদেউৰ ফালৰ পৰাই দিয়ে। আৰু খোজকাঢ়ি আহিব পাৰি। মই খোজকাঢ়ি আহিছোঁ। মই আপোনালোক বেক কেমেৰাত দেখাই আছোঁ। এতিয়া মন্দিৰটো কিমান দূৰ, এইখিনিয়ে মন্দিৰটোৰ ডিষ্টেঞ্চ বাইদেউৰ হোমষ্টেৰ পৰা। আমি মন্দিৰ দৰ্শন কৰি আহি ইয়াতে ভাত খাইছোঁ। আপোনালোকে যোৱাৰ আগত কৈ যাব যে আমি ইয়াতে ভাত খাম বুলি। তেওঁলোকে ভাত বনাই ৰেডি কৰি থৈ দিব। নিৰামিষে খাব লাগে দিয়কচোন মন্দিৰ দৰ্শন কৰিব আহিলে। আৰু হোটেলখনৰ নাম হৈছে নখোৱা হোটেল। কিন্তু হোটেল কি কৈছোঁ হয়, নামটো চাইনবোৰ্ড থকাৰ বাবে, কিন্তু এইটো হোমষ্টে হয়। এই ফাৰ্ষ্ট ফ্ল'ৰতে এই ৰুমকেইটা আছে। আপোনালোকে যদি আহে, মোক কণ্টেক্ট নাম্বাৰটো মই তলত দি দিম, কেপশ্যনত লিখি দিম, আহিব এবাৰ। আৰু এইটো হৈছে ৰাতিৰ পৰিৱেশ মন্দিৰৰ। আৰু কিন্তু মন্দিৰ 3টা বজাত বন্ধ হৈ যায়। মন্দিৰ বন্ধ হোৱাৰ লগে লগে দোকানবোৰো বন্ধ হৈ যায়। যেতিয়া মই ফটো নিম বুলি ইভিনিং ওলাই আহিছিলোঁ, কিন্তু এখন দোকান নাপালোঁ। তাৰপিছত বাইদেউজনীয়ে আকৌ দোকানী এজনক মাতি দিছে। মই তেওঁৰ ঘৰতে তেনেকৈ 3খনমান 4খনমান ফটো পেক কৰি লৈছোঁ। দেখিছে মন্দিৰৰ সময় ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 3 বজালৈহে আবেলি। চ' এইটো হৈছে ৰাতিৰ পৰিৱেশ। আৰু দাদাজনো আহি পালে, মোক ফটো 3-4খনমান পেকিং কৰি দিলে এনেদৰে। বহুত ভাল লাগিছে। আৰু বাইদেউক লগ পায়ো বহুত ভাল লাগিছে। মানুহজনী বহুত মৰমীয়াল হয়। আহিলে ইয়াতে বুক কৰিব। এই হৈছে আমাৰ জুলি দত্ত বাইদেউ। আৰু যেতিয়া মই অগ্নিনাভ মন্দিৰত আহিছিলোঁ, মই বাইদেউক ফোন কৰিছিলোঁ। বাইদেউক ফোন কৰি কণ্টেক্ট কৰি আহিছোঁ। আৰু এওঁৰ ওচৰত হোমষ্টে ৰুম নাথাকিলেও তেওঁ নিজে লাগি ভাগি ওচৰত ৰুমবিলাক হ'লেও চাই দিয়ে। আৰু মই এওঁৰ নম্বৰটো মোৰ কমেণ্ট বক্সত দি দিম আৰু কেপশ্যনতো লিখি দিম। আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, আহিব। আৰু বাইদেউজনী বহুত ভাল হয়। বহুত ভাল লাগিছে। তোমাকো বহুত বহুত ধন্যবাদ। বহুত ভাল লাগিলে আহিলে আমাৰ। আৰু মন্দিৰৰ পৰা বেছি দূৰ নহয় নে? ওচৰতে।